Hello friends, welcome back to my YouTube channel and Sweetjit Gogoi Facebook page. So আজি বহুত দিনৰ পাছত ভিডিও বনাইছো কিয়নো বহুত দিন ভিডিও দিব পৰা নাই। কালিৰ পৰা যেহেতু কন্টেন্ট মনিটাইজেশন সকলোকে দিছে গতিকে সেই সকললৈ শুভেচ্ছা থাকিল আৰু যিসকলে পোৱা নাই পাব পাছত ময়ো পোৱা নাই এতিয়ালৈকে মন মাৰি নাথাকিব যিসকলে পোৱা নাই পাছলৈ পাব চেষ্টা কৰি থাকক আপোনালোকক ভিডিও বনাই থাকক ময়ো বনাই আছো কিন্তু কিয় নিদিলে নাজানো আৰু ফেসবুকে মানুহ চাই দিছে নে কি চাই দিছে নাজানো আৰু সো বলক ভিডিওটো আৰম্ভ কৰো আজি ভিডিওটো মানে বৰ বেছি ইন্টাৰেষ্টিং নহয় কিয়নো আজি ঘৰত যেহেতু খৰি নাই সেইবাবে গছৰ ডাল কিছুমান কাটিবলৈ লৈছো আৰু যদি আপোনালোকে চাই ভাল পায় ভিডিওবোৰ লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব লগতে যদি ফেসবুকত চাই আছে ফলো কৰি দিব তো বলক আমি ভিডিওটো ষ্টাৰ্ট কৰো পাছফালৰ পৰা আহি পিনে আপোনাৰ পাছফালে এনেকুৱা বাগান আছে এইখন দদৌ এজনৰ বাগান এফালে আমাৰ বাগান এফালে কুৰাহঁতৰ সো এইফালে মাজে মাজে যাব লাগিব আৰু লিক আছে ইয়াতে আছে গছখিনি এইফালে দেখিছেনে আপোনালোক তাত পাত তুলি আছে যে তাতে কাটিবলগীয়া হৈ আছে গছৰ ডালবোৰ বেছিকৈ দীঘল হৈ আছে সবলক ভিডিওটো আৰম্ভ কৰোঁ এই ডালবোৰে এইবোৰ গছৰ ডালে কাটিবলগীয়া হৈ আছে বহুত বেছি দীঘল হৈ আছে যেহেতু পাতবোৰো বেছি হৈ থাকে সেইবাবে চাহপাত ওলাব নোৱাৰা হৈছে ইমান সেইবাবে ডালবোৰ কাটি পেলাম আজি সবলক লেটস ষ্টাৰ্ট তো খৰিখিনি কাটিলোঁ আপোনালোকে দেখিবলৈ পাইছে এইফালে অলপ এনে পাত আৰু এইফালে অলপ মোবাইলত কিন্তু সৰুহে দেখিছে দেই বাকি ৰিয়েলকে বহুত বেছি দেখিছে সব গোটেই মই ঘামি গ'লো সব ঘামি অৱস্থা নাই গোটেই হালটো খতম তো আজিলৈ ভিডিওটো ইমানতে সামৰিছোঁ যদি মোৰ ভিডিওটো ভাল লাগে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেসবুকত চাই আছে ফলো কৰি দিব